মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই অষ্টম শ্ৰেণীৰ অংকুৰণ পাঠ নং 1 নিয়ৰ কবিতাটি তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। নিয়ৰ মুকুতামণিটি পাহিত জিলিকে, ফটিক পানীত ধোৱা, নিশাৰ তৰা এটি সৰিহে আছে, সৰগত টোপনি যোৱা। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহানিৰ সপোন দেখিছে, কোনে হাঁহিছিল নাচি। ফুলনিত কোনে নিশা নাচিছিল, ছিগি ৰৈ গ'ল মণি, ৰংগিলীৰ ভাৱ হাঁহি নাচোনৰ ৰলচিন এই কণী। পুৱাৰ হেঙুলি বেলিটিলৈ চাই এটুপি চকুৰ পানী, নিয়ৰ কলিৰে শুভে ফুল জুপি, চাইছোঁ ভাৱতে ভাহি। হাই কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি। মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহাচোন কবিতাটি আমি আকৌ এবাৰ পঢ়োঁ। নিয়ৰ মুকুতামণিটি পাহিত জিলিকে, ফটিক পানীত ধোৱা, নিশাৰ তৰা এটি সৰিহে আছে, সৰগত টোপনি যোৱা। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহানিৰ সপোন দেখিছে, কোনে হাঁহিছিল নাচি। ফুলনিত কোনে নিশা নাচিছিল, ছিগি ৰৈ গ'ল মণি, ৰংগিলীৰ ভাৱ হাঁহি নাচোনৰ ৰলচিন এই কণী। পুৱাৰ হেঙুলি বেলিটিলৈ চাই এটুপি চকুৰ পানী, নিয়ৰ কলিৰে শুভে ফুল জুপি, চাইছোঁ ভাৱতে ভাহি। হাই কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি। কবি চন্দ্ৰকুমাৰ আগৰৱালা। মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কবিতাটি যদি তোমালোকৰ বাবে সহায়ক হৈছে তেনেহ'লে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা। আৰু যিসকল আজি নতুনকৈও আহিছে তেওঁলোকেও যাতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ।